বলক আজি আমাৰ ঘৰৰ ওচৰৰ খুৰী কেইজনীৰ লগত ব্ৰহ্মপুত্ৰৰ পাৰত মাছ মৰা চাবলৈ যাওঁ। এয়া যে দেখিছে এই ভণ্টি মোৰ ঘৰৰ ওচৰৰে হয়। তাইৰ নাম তুলিকা। তাই আৰু মই দুয়োজনী ওলালোঁ খুৰীহঁতৰ লগত মাছ মৰা চাবলৈ যাব। ব্ৰহ্মপুত্ৰৰ বালিয়েৰে খোজকাঢ়ি গৈ থাকোঁতে দেখিলোঁ ইমান যে বগৰী গছ আৰু ভৰি ভৰি লাগিছে। এদিন আহিম ৰ'ব, যেতিয়া পুৰঠ হ'ব আচাৰ বনাব লাগিব। এতিয়া পিছে কেঁচা আছে, এডাল দুডালত পুৰঠ নোহোৱাও নহয়। কিছুমান থাকে নহয় আবতৰীয়া, তো সেইবোৰ হয়তো পুৰঠ হৈছে। আগতে আকৌ সৰস্বতী পূজাৰ আগত মাহঁতে আমাক বগৰী খাব নিদিছিল। আপোনালোকৰ কেনেকুৱা জনাবচোন, এই নিয়ম আছিলনে? এতিয়া পিছে খাওঁ, ডাঙৰ হৈনো আৰু ক'ত সেইবোৰ কথা মনত থাকিব, তেনেকুৱা ধৰণৰ কথা হৈ পৰিছে। এয়া তাই বাই বাই দিছে। এনেদৰে খুৰীহঁতৰ লগত খোজকাঢ়ি গৈ আছোঁ। এই যে খুৰীহঁতে মাছ মাৰিবলৈ গৈছে, এনেকুৱা নহয় যে তেওঁলোকে মাছ অভাৱৰ বাবে মাৰিব গৈছে। আচলতে তেওঁলোক খুব কৰ্মী। তেওঁলোকে কেতিয়াও বহি থাকিব নিবিচাৰে। ঘৰতো তেওঁলোকে বিভিন্ন ধৰণৰ গৰু, ছাগলী, হাঁহ, কুকুৰা এইবোৰ পালন কৰাৰ উপৰিও তেওঁলোকে মাছকেইটাও যিহেতু নদীৰ ওচৰতে হয় আৰু মাৰিব জানে, সেয়েহে এনেদৰে মাছ মাৰিয়ে খায়। অৱশ্যে আমাকো কেতিয়াবা নিদিয়া নহয়, মাছ মাৰি আনি দিয়ে। বেয়াও লাগে, তেওঁলোকে ইমান ঠাণ্ডাত ইমান কষ্ট কৰি মাছ মাৰে। কিন্তু তেওঁলোকৰ যে সেই মৰম, মানে ভগাই খোৱা যোনটো এটা তেওঁলোকৰ নিয়ম, সেইটো দেখিলে কিন্তু ভালো লাগে। তেওঁলোকৰ মনবোৰ কিন্তু খুব সহজ সৰল। যেতিয়া ভাল, খুব ভাল, কিন্তু খং উঠিলেও খুব খং। সেয়েহে ভালদৰে মিলি থাকিলে তেওঁলোকৰ পৰা যথেষ্ট মৰম পোৱা যায়। আৰু এয়া যে দেখিছে নহয়, তেওঁলোকে সকলোৱে মাছ মাৰিবলৈ একদম একেলগে নামিছে এটা ঠাইত। আৰু দেখিছেনে এয়া, ময়ো অকণ ট্ৰাই নকৰা নহয়। পিছে জাকৈখন পাই বোলো কেনেকেনো মাছ মাৰে এবাৰ ট্ৰাই কৰিলোঁ। আৰু সৰু মাছ এটা উঠিছিলোঁ পিছে, আৰু সেইটো ভণ্টিক দেখাই থাকোঁতে খুৰীজনীয়ে হাঁহিলে। কাৰণ ইমান সৰু মাছটো দেখি যে মোৰ ইমান ফূৰ্তি লাগিছে, তাকে খুৰীজনীৰো হাঁহি উঠিছে। ৰ'ব, এয়া দেখিছেনে খুৰীৰ মুখত হাঁহি, কিয় কওকচোন? এই যে ডাঙৰ মাছটো পালে খুৰীৰ খুব ফূৰ্তি লাগিছে। অৱশ্যে এনেকৈ যেতিয়া মাছ মাৰি থাকে আৰু নিজৰ জালত এটা ডাঙৰ মাছ উঠে, কিমান ফূৰ্তিৰ কথা নহয়নে? এনেদৰে সকলোৱে মাছ মাৰি আছে, চাই কেনেকুৱা পালে জনাবচোন।